নমস্কার বন্ধু, অকল ভারিয়া টিভির পক্ষ থেকে স্বাগতম জানাচ্ছি। ভিডিওটি ভালো লাগলে লাইক, শেয়ার এবং চ্যানেলটি সাবস্ক্রাইব করবেন। মই নাই একো হোৱা নাই আপোনাৰ বহুত তিলেতেৰা মানুহ ছাৰ, হা হা কিয় মোৰ মালখিনি খুৱাই দিয়াৰ বাবে মই চি মোৰ বমি আহি গৈছে ছাৰ। কি জানো মোৰ ৱাইফ এনেকৈ মাল খোৱাটো দূৰৰ কথা, মোৰ বাৰীডাল মুখতে নলয়। আজি তুমি মোৰ বহুতো দিনৰ ইচ্ছা এটা পূৰণ কৰিলা, হা হা থেংকছ ফৰ ডেট ছাৰৰ কথা শুনি মোৰ খং উঠিছিল, হ'লেও মই একো নকলোঁ। লেংটা হৈ বাথৰুমৰ দুৱাৰখন তেওঁ থিয় হৈ আছিল। মই ক'লোঁ, যাওক আপুনি। মই দুৱাৰখন বন্ধ কৰি দিওঁ ছাৰ। কিয় দুৱাৰ বন্ধ কৰি তুমি কি কৰা? মই যি কৰোঁ কৰিম, আপোনাক যাওক ছাৰ। কিয় পেচাব কৰিবা নেকি? মই আপোনাক যাওক ছাৰ। মোৰ আগতে মুতিবলৈ লাজ কৰিছে, এতিয়া আকৌ কিহৰ লাজ? মই একো নামাতো। তেওঁ ভিতৰলৈ সোমাই আহিল। মোক পিছফালৰ পৰা কঁকালত সাৱটি ধৰি ক'লে, একো নহয়, লাজ কৰিব নালাগে, বহা মোৰ আগতে। মুতাচোন চাওঁ, তোমাৰ দৰে এজনী ধুনীয়া ছোৱালী মুতিলে কেনে লাগে। তেখেতে মোক প্ৰায় হেঁচি ধৰি বাথৰুমত মজিয়াত বহুৱাই দিলে। ময়ো তেওঁক বাধা দিব নোৱাৰিলোঁ। নিজেও ঠিক মোৰ পিছতে মজিয়া বহি দিলোঁ। তেওঁৰ লিংগ আগতে মোৰ তপিনাত অকণমান লাগি আছিল। মোক আকৌ ক'লে কৰা, পেচাব কৰা। মোৰ লাজে খঙে অৱস্থা বেয়া হৈ গৈছিল। বাহিৰত ইমান ভব্য মানুহটোৰ এনে বিকৃত মন। মোক পেচাব কৰিলে বাধ্য কৰাইছে। মোৰ পেচাব কৰা ভাৱটো নোহোৱা হৈ গৈছিল, কিন্তু তেওঁ যেন এৰি দিয়া ভকত নহয়। আকৌ ক'লে, কি হ'ল মুতা? আকৌ সি নুমুতো কিয়? এবাৰ চাব মন গৈছে, ছোৱালী মানুহে মুতিলে কেনে লাগে। ময়ো উপায়হীন হৈ সোনকালে এই অত্যাচাৰৰ পৰা ৰক্ষা পাবলৈ লাজ মান কাটি কৰি চকু মুদি মুতিবলৈ জোৰ দিলেও নাজানো ছাৰে কি চাই ভাল পাইছিল। মই মুতি দিলোঁ। পেচাব কৰি উঠিয়ে ভৰি দুখন অকণমান পানী ঢালি মই বাথৰুমৰ পৰা ওলাই আহিলোঁ। ছাৰে নিজেও চাগে তাৰ পাছত পেচাব কৰিছিল। মোৰ খুব ভাগৰ লাগিছিল। আগবেলাই ক্লাছ কৰি আকৌ এনেদৰে সাজি কাচি ওলাই আহিছোঁ। যোৱা ৰাতি মোৰ ভাল টোপনি অহা নাছিল। কিমান যে উৎকণ্ঠা হৈ আছিল। মই ভাবিলোঁ অকণমান আৰাম কৰি লওঁ, অকণমান শুই লওঁ। এই মানুহটো অপ্ৰকৃতি বিকৃত মানসিকতাৰ মানুহ। মোৰ লগত চাগে সম্ভৱ কৰাৰ ইচ্ছা নাই। মই কথাবোৰ ভাবি খুলি থোৱা কাপোৰ পিন্ধিবলৈ ওলালোঁ। তেনেতে তেখেতে বাথৰুমৰ পৰা ওলাই আহিল। মোক সুধিছিল, কি হ'ল, কাপোৰ পিন্ধিছা যে? মোৰ খুব ভাগৰ লাগিছে, অকণমান শুব বুলি ভাবিছোঁ। ছাৰ, ভাগৰ লাগিছে যদি শুৱা, কাপোৰ কিয় পিন্ধিব লাগে? মই এনেকে উদংগাৰে শুব নোৱাৰোঁ। ছাৰ, ঠিক আছে, গাত এখন ব্লেংকেট লৈ যোৱা, কাপোৰ নিপিন্ধিব। বিছনাৰ ওপৰত দুখন পাতল ব্লেংকেট আছিল। মই কাপোৰ নিপিন্ধিলেও তাৰে এখন ব্লেংকেট গাত লৈ পেট লৈ শুই দিলোঁ। ছাৰে নিজেও বিছনাখনৰ আনটো কাষত বহি লেপটপটো খুলি কিবা চাবলৈ ধৰিলে। মই দেখিছিলোঁ তেখেতে লেপটপ বেগটোৰ পৰা কিবা পিল নে কেপচুল উলিয়াই খাইছিল। পাছত গম পাইছিলোঁ তেওঁ মোৰ লগত এক ৰাতিত অত্যাধিকবাৰ যৌন বাসনা পূৰাবলৈ উত্তেজনা বৃদ্ধি পোৱাৰ টেবলেট খাইছিল। প্ৰায় 1 ঘণ্টামান মোৰ টোপনি আহিছিল হ'বলা। ভাগৰত গভীৰ টোপনি আহিছিল। তাৰ পাছত মোৰ উদং পিঠি আৰু পিয়া কঠিন স্পৰ্শ এটা অনুভৱ কৰি সাৰ পাই গৈছিলোঁ। ছাৰে মোৰ গাৰ পৰা ব্লেংকেটখন আঁতৰাই মোৰ নিমজ উদং বগা পিঠিখন হাত ফুৰাইছিল আছিল। তেখেতে নিজেও উলংগ হৈ মোৰ গাৰ একফালে পৰি আছিল। ছাৰে বুকুৰ স্পৰ্শ মোৰ পিঠিত, পেটৰ স্পৰ্শ মোৰ কঁকালত, উদং নমাল কৰকণ এটা স্পৰ্শ মোৰ তপিনাত অনুভৱ কৰিছিল। ছাৰে আলফুলে মাজে মাজে মোৰ এফালে ওলাই থকা পিয়া এটাতে পিটিকি আছিল। মোৰ অকণমান ভালো লাগিছিল। আশা কৰিছোঁ তেখেতৰ লগত এটা সুন্দৰ নিশা কটাম বুলি। প্ৰথম আহিয়ে যে উৎপাত কৰি কি কাম কিট কৰিলেহে। মই ভবাৰ দৰে তেওঁ উৎপাত শেষ হোৱা নাছিল। মোৰ পিয়াৰ পৰা হাতখন নি এবাৰ মোৰ তপিনা দুটাত পিটিকিবলৈ ধৰিলে। মাজে মাজে দুইটা টোপনিৰ মাজত ফাঁকটো আঙুলি বুলাই দিয়ে। মই চকু মুদি পেট পেলাই শুই তেখেতৰ স্পৰ্শ সুখ উপভোগ কৰি আছিলোঁ। তেখেতৰ আঙুলি বুলাই থাকি এবাৰ তেওঁ মোৰ পকৰ ফুটাটোত আঙুলি এটা ভৰাই খুচি দিলে। এবাৰ দুবাৰ নহয়, কেইবাৰো খুচি আঙুলিটো ওলোৱা সোমোৱা কৰি দিছিল। মই চকু মেলি তেওঁৰ ফালে কৌতূহলে চালোঁ, যেন কি কৰিছে বুলি। এবাৰ নীৰৱে ক'লোঁ যে মোৰ কৌতূহলটো যেন বুজিহে পালে মোক ক'লে, তুমি আঁঠু কাঢ়ি দিয়া।
মই একান্ত বাধ্য হৈ আঁঠু কাঢ়ি দিলোঁ। তপিনে জোৰ ভাঙি ছাৰে নিজেও মোৰ ভৰিৰ ফালে লৈ আঁঠু কাঢ়ি ল'লে। তাৰ পাছত তেওঁৰ লিংগৰ আগটো মোৰ পকৰৰ ফুটাটোত লগাই সুমোৱাৰ বাবে চেষ্টা কৰিলে। আকৌ মই কৌতূহলেৰে উভতি চালোঁ। তেওঁ একো নকলে। লিংগৰ আগটো মোৰ পকৰত ফাঁকটো বহলকৈ মেলি সোমোৱাবলৈ যত্ন কৰিলে, কিন্তু অকণো নোসোমাই। ছাৰে তেওঁৰ বেগটো খুলি এটা বাইল ক্ৰীমৰ দৰে হেয়াৰ জেল অকণমান উলিয়াই এটা আঙুলি লগাই পকৰৰ ফুটাটোত খুচি লগাই দিলে। কিন্তু সেই ঠাণ্ডা ভাৱতো বেছি সময় নাথাকি তেওঁ নিজেও লিংগৰ আগটোত হেয়াৰ জেল লগাই পকৰৰ ফুটাটোত আকৌ লিংগটো সোমোৱা ধৰিলে। হে ভগৱান, কি যে অৱস্থা হৈছিল মোৰ! ইমান ধুনীয়া জনীখন পৰি থাকোঁতে এই মানুহটোৱে কিয় মোৰ পকৰৰ লিংগ ভৰাব খুজিছিল? মই বাধা দিয়াৰ উপায় নোপোৱা হ'লো। লিংগৰ আগটো অকণমান সোমাই গ'ল। পকৰটো ফুৰিবলৈ ধৰিছে। কিয় যি যন্ত্ৰণা! বিষ নাই। তেওঁ মোৰ কেঁকনি গেঙনি লৈ ভ্ৰক্ষেপ নকৰি লিংগত ঠেলি আৰু সোমাবলৈ চেষ্টা কৰাত লিংগৰ আগটো অকণমান সোমাই গৈছিল। বিৰাট কঁপকঁপীয়াকৈ খাপ খাই লাগি গৈছিল। মই বিষত আৰু পৰনে ধৰফৰাই আছিলোঁ। ছাৰে আধা মানলৈকে লিংগটো পকৰত সোমোৱাৰ পাছত লিংগ সঞ্চালন কৰিবলৈ ধৰিলে। কিন্তু লিংগটো ইমান টানকৈ লাগি আছে যে আগ-পিছ কৰি ওলোৱা সোমোৱা কৰিলে মোৰ কঁকালটো অগা-পিছা হৈ যায়। মই ভালকৈ টোপনি পুতি আঁঠু কাঢ়ি থাকিব পৰা নাছিলোঁ। ছাৰে লিংগৰ গতি বঢ়াবলৈ ধৰাত মই আৰু আঁঠু কাঢ়ি থাকিব নোৱাৰিলোঁ। পেট পেলাই বিচনাত পৰি দিলোঁ। ছাৰে এইবাৰ মোৰ পেটৰ তলত এটা গাৰু সোমোৱাই দিলে। অপিনে দুটা ওপৰলৈ দাং খাই গ'ল। তেওঁৰ দুই ভৰিৰ মোৰ ভৰিত দুখন পকাই মেৰিয়াই ধৰি মোক একদম লৰচৰ কৰিব নোৱাৰা কৰিলে। তাৰ পাছত আকৌ লিংগ মাৰিবলৈ ধৰিলে। লাহে লাহে পকৰৰ বাটটো অলপ শিথিল আৰু ঢিলা হৈছিল। ছাৰে নিজৰ দেহৰ স্পৰ্শ ভৰ মোৰ গাৰ ওপৰত দি মোৰ দুইখন ভৰি নিজৰ ভৰিৰ পাক খুৱাই লৈ লিংগ সঞ্চালন কৰি আছিল আৰু মই বিষ আৰু যন্ত্ৰণা কেঁকাই আছিলোঁ। তেওঁ হাউলি আহি মোৰ কাণৰ কাষত ফুচফুচাই কৈছিল, কষ্ট পাইছে নেকি? মই একো নামাতি খং উঠি আছিল। আগতে শুনিছিলোঁ ল'ৰাবোৰে কেনেকৈ পকৰ মাৰে, কিন্তু কেতিয়া ভবা নাছিলোঁ ছোৱালী মানুহকে এনেকৈ পকৰ মাৰে বুলি। মোক যে ছাৰে সঁচাকৈ পকৰ মাৰিছিল। ইমান কষ্ট পাইছিলোঁ। ছাৰে মোৰ কেঁকনি শুনিয়ে চাগে ক'লে, বেয়া নাপাবা, মই ৱাইফৰ লগত নৰ্মেল ছেক্স কৰি একদম বৰ হৈ গৈছিল। আজি তোমাৰ লোভনীয় টোপনি দুটা দেখি থাকিব নোৱাৰিলোঁ জান। আজি ৰাতিটোৰ বাবে মই কিমান পইচা খৰচ কৰিছোঁ। ৩,০০০ টকা ৰুম ভাড়াৰ উপৰি তোমাৰ অনাৰ বাবে এক্সট্ৰা পইচা দিছোঁ। মই এই পইচা উচুল কৰিব লাগিব। তুমিতো সদায় নাহ, তোমাৰ অলপ কষ্ট হ'লে উপায় নাই। ৰাতি এবাৰ ভালকে কৰিম। তোমাৰ আচল মৌচাকজনীখন মই শেষ ৰাতিয়ে ফালিম। হা হা। ছাৰে অত্যাচাৰ কৰি লিংগৰ গতি বৃদ্ধি কৰিলে। গোটেই লিংগটো গুৰিলৈকে মোৰ পকৰক অকণমান সৰু ফুটাটোতে ওলোৱা সোমোৱা কৰি আছিল। খচ টাইট যদিও লিংগটো অলপ অলপকৈ আগ-পিছ কৰি আছিল। গতি খুব তীব্ৰ হ'ল। ছাৰে মোক পিছফালৰ পৰা জপটিয়াই ধৰিলে। মই তেওঁৰ গাৰ তলত চেপেটা হৈ গৈছিলোঁ। খপ লিংগ চলিছিল আৰু অলপ পাছতে ছাৰে মোৰ পকৰৰ ভিতৰত বীৰ্য এৰি দিছিল। বীৰ্য ত্যাগ কৰি ছাৰে ২ মিনিটমান মোৰ গাতে পৰি থাকিল। লিংগটো পকৰৰ পৰা উলিয়াই উঠি যোৱাৰ পাছত মোক ক'লে, যাওঁ উঠি কিবা কাপোৰ এটা পিন্ধি লোৱা, মই ডিনাৰ অৰ্ডাৰ কৰোঁ। কমতে খাম। ময়ো উঠি কুৰ্তা পিন্ধি ল'লোঁ। কঁকালৰ তলখিনি ব্লেংকেটখনেৰে ঢাকি থলোঁ। ছাৰে পেণ্ট আৰু টি-চাৰ্টটো পিন্ধি ডিনাৰ অৰ্ডাৰ কৰিলে। তেতিয়া ৰাতি ৯টা বাজিল। ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ বাবে ধন্যবাদ আৰু এনেকৈ ভিডিঅ' পাবলৈ হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক। থ্যাংকছ ফৰ ৱাচিং।